বস 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 এতিয়া আৰু প্ৰেক্টিচ নকৰো মই ঘৰলৈ যামগে আৰে সেইটো কেনেকে হ'ব কিয় ফুল প্ৰেক্টিচ নহলে মই কিন্তু প্ৰগ্ৰেম নকৰো কৈ থলো হেই ইমান খং কৰিব নালাগে ৰ কালি তাৰ স্পেচিয়েল প্ৰগ্ৰেম আছে আকৌ কি প্ৰগ্ৰেমৰ ৰূপ হয় কুলদীপ তই কৈ দে নতুন আশা নতুন উদ্যম আৰু এখন সুখৰ সংসাৰৰ পৰিকল্পনাৰে কাইলৈ ৰূপ যাব ছোৱালী চাবলৈ টেন টেন হেৰা এই ৰূপক মাতি দিয়াচোন গাঁৱলৈ যোৱাৰ কথা অলপ সোনকালে গ'লে ভাল এৰা তাকেইতো লাইন বাছত যোৱাৰ কথা অলপ দেৰি হ'লেই বাছ গুচি যাব তাৰ বাবেতো আৰু ৰৈ নাথাকে ৰূপ ৰূপ এৰা দেখিলা দেখিলা তোমাৰ ল'ৰাৰ স্বভাৱ ৰাতি এপৰলৈকে ফাংচনত গীত গাই ফুৰিব আৰু এতিয়া দেৰিলৈকে শুই থাকিব এইবিলাক কথানো মোক কিয় কৈছে সৰুৰে পৰা তাৰ গাত দেখো এটি মাখি পৰিবই নিদিয়ে এতিয়া পাইছে মজা এতিয়া দুখটো মোৰ গাতে হ'লগৈ বাৰু বাৰু ঠিক আছে আজি সি উঠে নে নুঠে চাওচোন বাৰু ৰামায়ণ মহাভাৰত শুনছিলি নে সখী কি হৈছে মা আজিৰ পৰা নতুন নিয়ম হৈছে দেউতাৰে ৰাতিপুৱা ৰাতিপুৱা গান শুনিব আৰু যেন পাহাৰ এখন দাঙি ক'লা মেঘৰ আৰে এৰা ইমান দিনে এই বুদ্ধিটো মোৰ কিয় অহা নাছিলে ৰূপ সোনকাল কৰা নহলে বাদ যাব এতিয়া ৰূপ ৰূপ সোনকাল কৰা 8 বাজিলেই নহয় 9 বজাত গাড়ী পাব লাগিব হ'ব দিয়া তোমালোকে ইমান চিন্তা কৰিব নালাগে মই সময়ত গাড়ী ধৰিলে হ'লতো শুনিলা তাৰ কথা তাক তুমি কৈ দিয়া অকল গাড়ী ধৰিলেই নহ'ব এইবাৰ কিবা এটা হাস্যনষ্ট হ'বই লাগিব বুজিলা আপুনিতো ক'ব পাৰে নিজৰ ল'ৰাটোক কথা ক'বলৈ মিডিয়েটৰ ধৰিব লাগে নেকি গৈ পায়ে ফোন কৰিবা এসপ্তাহতকৈ বেছি দিন নাথাকিবা ৰূপ বিয়াখন পতাত এইবাৰ মোমাইৰেহঁতৰ আটায়ে বৰ জোৰ দিছে আৰু ইতিমধ্যে যিজনী ছোৱালীক তোমাক চাবলৈ মাতিছে আৰু মই তাইৰ বিষয়ে যিখিনি শুনিছোঁ বেয়া হ'ব নালাগে গতিকে দুই এটা অমিল হ'লেও তুমি যাতে আপত্তি নকৰা কৰি আছা যে এৰা ইয়াৰ মতলবটো মই কিন্তু ভাল দেখা নাই তাকে নকৈ কি ক'ম দেউতা প্ৰত্যেকবাৰেতো তুমি তাকেই কোৱা আৰু মই এবাৰ কথা এটা কৈ দিলোঁ এইবাৰ যদি মোৰ ছোৱালী পচন্দ নহয় তোমালোকে কিন্তু মোক বিয়া পতাৰ কথা নক'বা মই যিমানবোৰ ছোৱালী ৰিজেক্ট কৰিলোঁ বাকীবোৰে গম পালে মোকহে ৰিজেক্ট কৰিব হ'ব ইমান চেণ্টি ফালিব নালাগে এইবাৰ পচন্দ হ'বই হ'ব এৰা বেগটো আনি দিয়াহে দিছোঁ ৰূপ গাড়ীত যাওঁতে সাৱধানে যাবা হ'ব দেউতা ঐ গাড়ী আহিছে থওঁ দে এতিয়া নালাগে নালাগে আপুনি বহক মই পাৰিম একো নাই বহক থেংক ইউ চৰি
ভণ্টি হা হা তই চিন্তা কৰিব নালাগে মই গৈ আছো হা কি কৈছ অহ তই বাইদেউৰ ওপৰত সেইখিনি বিশ্বাস ৰাখচোন কি কৈছ নাই নাই চিট এটা পাইছো দাদা এজনে বহিব দিলে হা তেনেকে কিয় কৈছ আজি যুগত কি বিনা স্বাৰ্থত সহায় কৰা মানুহ নাই বুলি ভাবিছ নেকি হা এ কি কৈছ নেটৱৰ্ক একেবাৰে বেয়া হেল্ল' দে হ'ব দে পিছত কথা পাতিম থওঁ দে এতিয়া হা হ'ব দে ভণ্টিৰ ফোন আচলতে কি জানে ভণ্টি আৰু মই খুব ভাল বন্ধু মই নাথাকিলে তাই বৰ বেয়া পায় তাইও মোৰ দৰে একে ফ্ৰী ফ্ৰেণ্ড তাইৰ নামটো বৰ ধুনীয়া প্ৰান্তিকা প্ৰান্তিক মানে কি আপুনি জানে এইবোৰ বাদ দিয়ক তাইক লগ পালে আপুনি খুব ভাল পাব তাইৰ লগত কথা পতা মজাই বেলেগ অ ৰ'ব মই তাইৰ ফোনটো লগাই দিম আপুনি কথা পাতিবই পাৰিব দেখোন ৰিং হৈছে এয়া লগ সৰি অতীতৰ কথাবোৰ মনত পৰিলে মনটো বৰ ভাল লাগে হে আপুনিও কিন্তু কম ৰোমান্টিক নাছিলে ৰোমান্টিক থাকিলেও মোৰ চিলেকশ্যনত কিন্তু মই ভুল কৰা নাছিল নহ'লেনো তোমাৰ দৰে মই জীৱন সংগিনী পালোহেঁতেন নে আপোনাৰ প্ৰেম পবিত্ৰ আছিল সেইবাবে ৰূপৰ দৰে ল'ৰা এটি পাইছে নহ'লেনো আজিৰ দিনত কোন ল'ৰাই মাক বাপেকৰ কথা শুনি ছোৱালী বিয়া কৰাবলৈ যায় তুমি ঠিকেই কৈছা ৰবা পিছে সি কিমান বা পালেগৈ তুমি নহ'লে তাক ফোন এটা কৰাচোন মই ফোন ট্ৰাই কৰি আছোঁ কিন্তু নেটৱৰ্ক বিজি সেইটোৱেই প্ৰব্লেম আগতেই ভাল আছিল বুজিছা মোবাইলবোৰ হোৱাৰ পৰা দিগদাৰীহে হ'ল আচলতে কি জানে অচিনাকি মানুহৰ লগত কথা পাতি ভাল পোৱাটো মোৰ এটা হবি পিছে আপোনাৰ হবি কি কোৱা মানে টোপনি মৰা কি আপুনি শুই ভাল পায় ইয়েছ আপোনাৰ মোৰ ভণ্টিৰ মাজত বেষ্ট মিল আছে এবাৰ কি হ'ল জানে আমাৰ ভণ্টি আপুনি বৰ হৈছে ঠিক আছে মই আৰু একো কথা নাপাতো মোৰ গাতেই ভুল এনেই নকয় মাহঁতে মই বৰ কামোৰ বুলি কি দৰকাৰ আছিল চিনাকি হৈ কথা পাতিবলৈ যোন যেনেকৈ যায় কৈ থাকিব চবেই যেতিয়া নিজৰ নিজৰ কথালৈ যাব পাৰে মই কিয় যাব নোৱাৰো ছোৱালী মানুহে বেছি কথা কোৱাটো বেয়া ইমান মনটো বেয়া কৰিব নালাগে দিয়া মই কেতিয়া ক'লো বৰ হৈছোঁ বুলি কথা পাতি গৈ থাকিব পাৰিলে মোৰ মনটো ভালেই লাগে বাইদেউ তুমি কি কৰা ওচৰতে প্ৰাইভেট স্কুল এখন আছে তাতে শিক্ষকতা কৰোঁ আবেলি আবেলি সৰু ল'ৰা ছোৱালীক ডান্সো শিকাওঁ বাহ জুৰিৰ নামটোৰ লগত দেখিছোঁ তোমাৰ প্ৰফেশ্যনটোৰো বেছ চিমিলাৰিটি আছে আচলতে কি জানে সৰু সৰু ল'ৰা ছোৱালীবোৰৰ লগত সদায় থাকি কেতিয়াবা মই ইমান চঞ্চল হৈ পৰোঁ যে পাহৰিয়ে যাওঁ মই যে গাভৰু হ'লো কাৰোবাক যে সমী কৰি চলিব লাগে পিছে কি জানে মই আজিলৈকে বিপদত পৰা নাই কিয় জানেনে কাৰণ মই ভগৱানক খুব বিশ্বাস কৰোঁ অহ আহি পালোহি আপুনি যাব দেই এই আৰে আপুনিও ইয়াত নামিল যে মইতো ইয়ালৈকে আহিছোঁ এই হয় নেকি ৰিক্সা অ' ৰিক্সা এইফালে আহাচোন আপুনি কোনফালে যাব এইফালে মিলনপুৰলৈ মিলনপুৰলৈ অঁ। আহক আহক ময়ো সেইফালেই যাম কি হ'ল আহক আকৌ ৰ'বা ব'লা কি হলো ইয়াত আড্ডা মাৰি আছ যে ৰিহাৰ্চেল নকৰ কিয় নকৰিম কৰিম আকৌ ই ৰূপম নাই যে কি নহ'লে বৰ অসুবিধা হয় কি নহ'লে কি হ'ল আমি আমাৰ মিউজিকখিনি কৰিম অশান্তই গাব তেনেহ'লে ব'ল আকৌ ইয়াত আড্ডা মাৰি থাকিলে কি হ'ব ৰ না এইটো শেষ কৰি লওঁ আহা তোৰ এই বিয়েৰ খোৱা স্বভাৱটো নগ'ল আৰু আৰে এইটো মিউজিক চলি আছে তই কি বকি থাক ল তোক মানে
অথনিৰ পৰা ময়ে মুখ কৈছোঁ আপুনি একো এটা নকয় যে এই, পথাৰ কি যাদু আছে তোমাৰ সান্নিধ্যত হালধীয়া স্মৃতিবোৰ সেউজীয়া হয় বুকুত বাজি উঠে গৰখীয়া বাঁহী জীপাল হৈ উঠে নিৰ্বিকাৰ হৃদয় গুণগুণাই আহে প্ৰেমৰ আহিন উচ্চ আপুনি মোক কিবা কৈছে নেকি নাই নাই পৰিৱেশটো দেখি বহুদিন আগত পঢ়া কবিতা এটা মনত পৰি গ'ল আপুনি কবিতা লিখে নাই নিলিখোঁ কিন্তু ভাল পাওঁ আচলতে কি জানা বহুদিনৰ মূৰত গাঁওখনত আহিছোঁ যে অকণমান আৱেগিক হৈ গ'ল বেয়া নাপাবা মই আকৌ কিয় বেয়া পাম কথা এটা কওঁ পিছে আপুনি আকৌ বেয়া পাব নেকি কি কথা ব'লক পিছত সুবিধা পালে ক'ম আজি মোৰ কিন্তু নালাগে। কথাটো শুনিবলৈ বৰ মন গৈছে কেতিয়াবা কিছুমান কথা আনক নোকোৱাকৈ হৃদয়ত সযতনে ৰাখিও ভাল লাগে ব'লক ব'লা হাঁহিলা যে? নাই এনেই আপুনিও হাঁহিলে যে নাই পুৰণা কথা কিবা এটা মনত পৰি গৈছে দুটা হ'ব মোৰো দাদা ইয়াতে ৰ'ব তোমাৰ ঘৰ কিমান আঁতৰত ইয়াৰ পৰা 1 কিলোমিটাৰ আপুনি ইয়াত কিমান দিন থাকিব এসপ্তাহমান থাকিম কথা এটা কওঁ সিমান সময় তোমাৰ লগত কেনেকৈ থাকিলেও গমেই নাপালোঁ বাই বাই অ' এটা কথা আপোনাক সোধাই নহ'ল কি আপুনি কি কৰে গান গাওঁ লিখোঁ গান গায় বা ঠিক আছে আহিছোঁ বাই ব'লক অঁ মা তুমি চিন্তা কৰিব নালাগে এইবাৰ এজনী ফাইনেল কৰিহে যাম অঁ মানুহ সদায় আপটুডেট হ'ব লাগে বুজিছ ফিতা আনিছ আনিছো জোখ মাকটো বাৰু হৈ যাব কি হ'ব কি হ'ব হা আগতে জোখমাকটো হৈ যাওক দে ফিতা দে সেইফালে যা পুৰা 30 ফুটত ধৰিবি হৈছে 30 ফুট হৈছে হৈছে ইয়াতে এটা খুটা হ'ব প্ৰকাণ্ড খুটা এনেকুৱা ৱাহ লেট্ৰিন বাথৰুম এটা হ'ব টাইলছ লগাম টাইলছ হা ইয়াতে এখন সৰুকে বাৰান্দা হ'ব চিৰি থাকিব এনেকুৱা মোৰ বেডৰুমটো হ'ব গ্ৰাউণ্ড ফ্ল'ৰত না 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 এই মই ইয়াত নাথাকোঁ মোৰ বেডৰুমটো হ'ব ওপৰত থাকিম মই বেডৰুমৰ চাইজ কিমান হ'ব চাইজ আপটুডেট হ'ব লাগিব আপটুডেট তোৰ জোখ নাজান এবেলা সন্মুখৰ ডিজাইনটো হ'ব লাগিব জুই মানে জুইৰ ছবি হাতেৰি জুইৰ ছবি নহয় অ' মানে জুইৰ নিচিনা ছুপাৰ আপটুডেট ঘৰটোৰ সন্মুখত লিখা থাকিব মহেন্দ্ৰ কুটিৰ নহয় নিদিওঁ বুঢ়াৰ নাম নিদিওঁ আপটুডেট নহয় হা লিখা থাকিব এঞ্জেলিনা ৰিচৰ্ট আপটুডেট এটা কুকুৰ থাকিব তোৰ নিচিনা মোৰ নিচিনা নহয় কিবাহে ক'লো মানে তোৰ সমান ওখ বগা গেট খুলি কোনোবাই সোমাই আহিলে কুকুৰটোৱে ভোক মাৰিব 1 কিলো 1.5 কিলো ডেইলি মাংস খুৱাব লাগিব উপায়তো নাই আপটুডেট কুকুৰ
হেৰা ই আকৌ নতুনকৈ কিবা আৰম্ভ কৰিছে হ'বলা ব'লাচোন ব'লা এতিয়া ক ঘৰৰ কাম কেতিয়াৰ পৰা আৰম্ভ কৰিবি কি কি ঘৰৰ কামৰ কথা কৈছ পোনা আমাৰ ঘৰটোৰ কথা কৈছো ই ঘৰ চামাই আজিকালি আপটুডেট হ'ব লাগে আপটুডেট এনেকুৱা ৰেলৰ ডবাৰ নিচিনা ঘৰ কি দৰকাৰ সেইকাৰণে মই ভাবিছোঁ আমাৰ ঘৰটো RCC বিল্ডিং বনাই একদম আপটুডেট RCC অ' তাৰমানে তই RCC ঘৰ বনাবি কিন্তু টকা পাবি ক'ত কিয় তোৰ ৰিটায়াৰমেণ্টৰ 10 লাখ টকা আছে নহয় আচ্ছা বুজিলোঁ বাৰু কিন্তু বান্ধিবি ক'ত ইয়াত এইটোৰ ঠাইত এইটোৰ পিছে কি হ'ব হেত তেৰি মাই এইটো ভাঙি পেলাম কি অ এইটো ঘৰ তই ভাঙি পেলাবি অ এনেকুৱা LP স্কুলৰ নিচিনা ঘৰত মানুহ থাকে নেকি ঠিকেই সেইকাৰণে তই মোৰ ৰিটায়াৰমেণ্টৰ টকাৰে RCC বিল্ডিং বনাবি ঐ আপটুডেট ঐ NTJB তই বাপেৰক চিনি পোৱা নাই হা NTJB মানে নলগা তামোলত জেং বন্ধা বৰলাৰ জাত মোৰ টকাৰে মই বন্ধা ঘৰ ভাঙি RCC বিল্ডিং বনাও তোৰ পিঠিত যদি মই RCC বিল্ডিং বনাব নোৱাৰো মোৰ নাম মহেন্দ্ৰ মাষ্টৰ নহয় ক'ত পলাইছ তোক আজি মই ঘৰলৈ আঁতৰাই আজি ৰাতি আরে মামা কি হল ভাগিন বাপৰে তই আহিলি ভালে কৰিলি বুঢ়াটোৰ মাথা গৰম হৈ আছে যা তই ঠাণ্ডা কৰি গৈছিল যা মই আহি আছো মামা এই মা হা অ মা তই আহিলি বাটত একো অসুবিধা হোৱা নাইতো একো অসুবিধা হোৱা নাই ভণ্টি কি মা এ বাইদেউৰা আহিছে অ, তই যা হাত মুখ ধুই লগে ঠিক আছে আহিলি বল তোৰ লগত বহুত কথা আছে বল 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 বা এইকেইদিন তোক কেনেকুৱা মিছ কৰিছো নহয় আৰু কি জানা এটা ইণ্টাৰেষ্টিং কথা হৈছে কিয় কোনোবাই তোক প্ৰপ'জ কৰিলে নেকি থেট নহয় ৰ ক'লে তই এতিয়াই চিৰিয়াছ হৈ যাবি মই চিৰিয়াছ হ'বলগীয়া এনেকুৱা কি কথা ভণ্টি নকওঁতেই চিৰিয়াছ হৈ গ'লি যে তোক মই টেষ্টিং কৰিলোঁ তয়ো যে আৰু নহয় বা তোৰ কাৰণে সঁচাই ভাল খবৰ আছে কনা ভণ্টি প্লিজ কনা নহ'ব এতিয়াই নহয় সন্ধিয়া কম কনা ভণ্টি কনা প্লিজ মোৰ শুনিবলৈ বৰ মন গৈছে ইছ এইজনীৰ অৱস্থা চোৱা তাই বোলে আকৌ চিৰিয়াছ নহয় তহঁতৰ হ'ল নে মোৰ চাহ হৈ গ'ল গৈছো মা তোক নহয় বল ৰূপ হুম। কাইলৈ ৰাতিপুৱাতে গৈ পোনাৰ লগত ছোৱালীজনী চাই আহ ছোৱালীজনী ভাল দেউতাকে মোৰ লগতেই চাকৰি কৰিছিল ঘৰখনৰ বংশ পৰিচয় ভাল ককা ছোৱালীজনী দেখিবলৈ কেনেকুৱা আমাৰ গাঁৱৰ মালতে নাই 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 তাৰ পাদুকান পাদুকান নাই নাই পাদুকানতকৈ তোক মই আপলোড কৰি দিছোঁ ৰ চাৰাবা মল্লিকা চাৰাবা একদম তেনেকুৱা আপলোডে শুনা ৰচোন কথাবিলাক একেবাৰে পাতল কৰি নিদিবি ৰূপ বৰ ধুনীয়া ছোৱালী অ শিক্ষয়িত্ৰী কাম কৰে নাচ গানতো বোলে বৰ পাকৈত নামটো নেকি বেলেগ নাম আছে নেকি নাজানো ঘৰত কিন্তু তাইক জুৰি বুলি মাতে জুৰি কি হ'ল হা? ভাতকেইটা নেখাৱ কেলে মা কি মাজনী দালিখন বিৰাট টেষ্টি হৈছে আৰু অকণমান দিয়া না অ দিছো ৰবা দিয়া দিয়া মাজনী কথা এটা কওঁ কি তাই চাগে কৈছে কাইলৈ তোক চাবলৈ ল'ৰা এজন আহিব মই কিন্তু এতিয়াই বিয়াৰ কথা ভবা নাই মাজনী দেউতাৰে ঢুকুৱাৰ পৰা ঘৰখন ডাঙৰ ল'ৰাৰ দৰে তয়ে চম্ভালি আছ কিন্তু এইদৰে জানো হ'ব তোৰোতো জীৱনটোৰ কথা আছে অ' বা
মোৰ কথা ভাবি থাকিলে তোৰ জানো বয়স ৰৈ থাকিব নাথাকিলে নাই কিন্তু মোৰ সিদ্ধান্ত খাটাং তোক বিয়া দিহে মই মোৰ কথা ভাবিম আকৌ কুজ নহবি সুবিধাটো সদায় নাহে বৰদেউতৰাই কৈছে ল'ৰাজন হেনো বৰ ভাল টাউনত ঘৰ তোৰ দৰে হেনো গীত মাততো ৰাপ আছে ঘৰখনৰ একমাত্ৰ ল'ৰা নামটো কি জানা ৰূপম ঘৰত বোলে ৰূপ বুলি মাতে নোৱাৰে সেইজন ৰূপ হোৱা হ'লে বাছত আহোঁতে এবাৰ হ'লেও ক'লেহেঁতেন তেওঁৰ উদ্দেশ্যৰ কথা আৰু যদি হয় তেতিয়া 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 মোৰ কোনো আপত্তি নাই জানো ভণ্টি কিয় জানো মোৰ ভাৱ হয় মোৰ যুগ্ম জীৱন কেৱল সেইজন ব্যক্তিয়েহে সুখী কৰিব পাৰিব বা গুচি গ'লে মই একদম অকলশৰীয়া হৈ যাম জানো তই একেবাৰে চিন্তা নকৰিবি মই গুচি গ'লেও তোৰ সমস্ত দায়িত্ব মোৰ ওপৰত দে এতিয়া শুই থাক মই চাব অহা ছোৱালীজনী যদি আহোঁতে লগ পোৱা জুৰিজনীয়ে হয় মোৰ কি আপত্তি থাকিব পাৰে কাজল খনা চকু জুৰি চাৱনিৰ বাবে যে মই বলিয়া জুৰিও জুৰি ঘূৰি চোৱানা মোলৈ চাই এবাৰ হাঁহি দিয়ানা তোমাৰ কাজল খনা চকু জুৰি চাৱনিৰ বাবে যে মই বলিয়া জুৰি ঘূৰি চোৱানা যত খালে জালে ককালাহি চিকুণকৈ গাল গোলা পৰে পাহি খোজত খালে জালে ককালাহি চিকুণকৈ গাল গোলা পৰে পাহি ঘন কোলা তোমাৰ মেঘালী চুলি কবানে তুমি মোৰ হবা বুলি জুৰি ঘূৰি চোৱানা মোলৈ চাই এবাৰ হাঁহি দিয়ানা তোমাৰ কাজল খনা চকু জুৰি
যৌবন খালে জালে তোমার দেহা বুকুতে কার নাম লিখি রাখিছা যৌবন খালে জালে তোমার দেহা বুকুতে কার নাম লিখি রাখিছা ভুলরে সেৱতে কঁকাল ঘূৰাই কৰিলা মোক যে বলিয়া জুৰিও জুৰি ঘূৰি চোৱানা মোলৈ চাই এবাৰ হাঁহি দিয়ানা তোমাৰ কাজল খনা চকু জুৰি চাৱনিৰ বাবে যে মই বলিয়া জুৰিও জুৰি ঘূৰি চোৱানা মোলৈ চাই এবাৰ হাঁহি দিয়ানা তোমাৰ কাজল খনা চকু জুৰি চাৱনিৰ বাবে যে মই বলিয়া জুৰিও জুৰি ঘূৰি চোৱানা ভাগিন তোৰ বিয়াখন হৈ যোৱাৰ পিছত মই এটা সিদ্ধান্ত ল'ম বুলি ভাবিছো কি সিদ্ধান্ত এই বুঢ়া বুঢ়ী হালক অলপ শান্তি দিম বুলি ভাবিছো মই বুজি পোৱা নাই তেৰি আপ টু ডেট হৈ যাম বুলি ভাবিছো মানে মানে মোৰ কাৰণে এজনী ছোৱালী চাহ আকৌ কি ভূতৰ মুখত ৰাম নাম ইয়াকে কয় আপ টু ডেট থিংকিং চুপ তোৰ যে কোনোবা দিনা ছোৱালী পচন্দ হ'ব সেইটো হৈছে আৰু ৰূপে বা ছোৱালী ঠিক কৰিলে নে নাই আৰে ঠিক কৰিবলৈ সিটো বিচাৰিটো পাব লাগিব একো এটা নাজানাকৈ তাইক বিচাৰি পাবলৈ তাইতো আৰু মল্লিকা চেৰাবত নহয় তাইক যে সকলোৱে চিনি পাব ঠিকেই তাৰো যে কথা না ঘৰ চিনি পায় না তাৰ হাতত মোবাইল নাম্বাৰ আছে ঐ তাৰ কথা পাতি থাকিবি ৰিহাৰ্চেলো কৰিবি ৰাইট নবই ঠিক কথাই কৈছে নাও ক্লোজ দ্য চেপ্টাৰ এণ্ড ষ্টাৰ্ট আৱাৰ প্ৰেক্টিচ য়েছ 1 2 3 ষ্টাৰ্ট ল'ৰা এইজনেই ৰূপম নমস্কাৰ নমস্কাৰ ল'ৰাৰ বন্ধু চন্দন হয় নমস্কাৰ হয় মই ল'ৰাৰ মাক দেউতাকক আপোনালোকৰ সবিশেষ জনাইছোঁ আৰু মোৰ কথাৰ ওপৰত বিশ্বাস ৰাখিয়েই তেওঁলোকে সন্মতি প্ৰকাশ কৰিছে এতিয়া বাকীখিনি আপোনালোকৰ আমি বাৰু যিখিনি পাৰোঁ কৰিম কিন্তু আগতে ল'ৰাই ছোৱালী চাওক ঠিকেই সিহঁতৰ মন মিলিব লাগিব হয় আপোনালোক বহকচোন মই বাৰু তাইক পঠিয়াই দিছোঁ ও বা বা ল'ৰা কিন্তু একদম জাক্কাছ তই কিছু চিলেক্ট কৰিছ মোক কামুৰি নাথাকিবিচোন ঐ ফটাফট যা আকৌ মায়ে মাতি আছে ও বা কথা পাতিব মোকো চান্স দিবি কিন্তু বেছি নকৰিবি তই যা হ'ব যা তামোল খাওক নহয় মামা এইজনীও নহয় কিন্তু আমিতো তাইকে চাইছো কি আপ টু ডেট সুন্দৰ ছোৱালী অহ মই বেয়া বুলি কোৱা নাই কিন্তু এইজনী জুৰি নহয় মানে মই বিচৰা জুৰিজনী নহয় এইজনীতকৈ সেইজনী আপ টু ডেট নে মুঠতে মোৰ তাইক ভাল লাগে ব'লা ইয়াৰ পৰা ব'লা তেনেহ'লে এতিয়া কি হ'ব নাজানো কিন্তু এটা কথা খাটাং মই যদি বিয়া হ'ব লাগে তাৰ লগতেই হ'ম কিন্তু তই বাবাজনে যদি আগতেই কাৰোবাক ঠিক কৰি থৈছে তেতিয়া তেতিয়া বিয়া নোহোৱাকৈ থাকিম
মোবাইল নম্বৰ আছে? সেইটোতো ভুল হৈ গ'ল। প্ৰথম অৱস্থাত কোনো পাত্তাই দিয়া নাছিলোঁ নহয়। এতিয়া সময় গৈ আছে মানে মনটো চোন কিবা অস্থিৰ হৈ পৰিছে। ব'ল। এতিয়া বিচাৰি পাম ক'ত? সেইকাৰণে মই যে কৈ থাকো মানুহবিলাক আপ টু ডেট হ'ব লাগে। আপ টু ডেট। নাই হোৱা ক'ত ঠিক আৰু যিখনহে লিষ্ট সেইমতে ছোৱালী পাব লাগিলে গোটেই অসমখনেই ঘূৰিব লাগিব। মোক কোৱা মতে সি বাছত হেনো এজনী ছোৱালী লগ পাইছিল। এতিয়া চাগে তাইৰে সন্ধানত ঘূৰি আছে। নাম কি? ক'ত থাকে? নাম হেনো জুৰি। পিছে ক'ত থাকে মই নাজানো। তেতিয়াহ'লে এটা কাম কৰ, পেপাৰত এটা এড দি দে যে ছিংগাৰ ৰূপে বিচাৰি ফুৰা জুৰিৰ সন্ধান পালে অমুক ঠিকনাত জনাও। বঢ়িয়া বঢ়িয়া, নাটক এইবাৰ কিন্তু বেছ জমিছে। ঐ তাক কৈ দে গছ এডালৰ ওপৰত উঠি সি চিঞৰিব কি বুলি, জুৰি ময়া। দাদা ৰ'বচোন, হয় ইয়াত জুৰি নামৰ কোনোবা ছোৱালী চিনি পায় নেকি? নাই, চিনি নাপাওঁ। ময়ো মানে নতুনকৈহে আহিছোঁ। বেয়া নাপাব। নাই, নাপাওঁ। তোমালোক যোৱাগে, আজিলৈ হৈ যাব। হ'ব, মোৰ গাটো ভাল লগা নাই। হেৰা, নিজৰ ফিচাৰী এটা থাকিলে কিমান সুবিধা দেখিছা? কেৰাহীত তেল বহুৱাই থৈও জীয়া মাছ এটা ধৰি নি খাব পাৰি। বেক কৰ, বেক কৰ। আহি থাক, আহি থাক। কি আনিছে হে? আহি থাক, বেক কৰ, বেক কৰ। আহি থাক, আহি থাক, আহি থাক, আহি থাক, আহি থাক, আহি থাক, আহি থাক। বাছ, 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 বাছ। বন্ধ কৰ, বাছ। বন্ধ কৰ। ঐ, পেলা, পেলা, সোনকালে পেলা। এসপ্তাহত শেষ হ'ব লাগিব পোতা। হেৰা, আহাচোন আহা। ই আকৌ কিবা সেই উল্টা পুল্টাখন লগাইছে যেন পাইছো। পাইলট এফালা বুজিছ? পাইলট, আজিকালি চিম্পল লিভিং, হাই থিংকিং হ'ব লাগে। মানে কম মাটিত অধিক উৎপাদন। মোৰ নেক্সট প্ৰজেক্ট কি জানো? এইবোৰ নাৰিকল গছ দেখিছ নহয়? এইবিলাক চব কাটি কুটি লণ্ড ভণ্ড কৰি চব দেৱদাৰু গছ লগাই। কেনেকুৱা হ'ব আইডিয়াটো? কিয় পোনা ইয়াত মাটি পেলাইছ যে? তহঁতেচোন কৈ থাক মই একো কাম নকৰোঁ বুলি। এইবাৰ চাই থাক, সকলো ফালে মই আপ টু ডেট কৰি দিম। সেইটো বাৰু বুজিছো, ইয়াত মাটি পেলাইছ যে ফিচাৰী পুতিবলৈ মই ইয়াত খেতি কৰিম। আপ টু ডেট খেতি, বৈজ্ঞানিক পদ্ধতিৰে বেঙেনা, আলু, কবিৰ খেতি কৰিম। কম মাটিত অধিক উৎপাদন। দেখা নাই বজাৰত মূল্য বৃদ্ধি? মায়ো মই ইয়াত কবিৰ খেতি কৰিম। ফুলকবি, আপ টু ডেট ফুলকবি, যাৰ পাতবিলাক হ'ব পালেং শাক বা লাই শাক, যাৰ গুৰিটো হ'ব গাজৰ নাইবা মূলা, আৰু তাৰ শিপাবিলাকৰ পৰা হ'ব আলু, পিঁয়াজ, নহৰু, আদা অথবা মান কচু। আপ টু ডেট, আপ টু ডেট, আপ টু ডেট, আপ টু ডেট। তাৰমানে তই এইটো পুতি খেতি কৰিবি? খেতি কৰিম, আপ টু ডেট খেতি। হেৰা, হেৰা, মোক ধৰাচোন।
মোৰ ভূটো আচৰণ হৈ কৰিছে মোক ধৰাচোন দেউতা দেউতা মাই দেউতা ধৰচোন দেউতা ধৰচোন কি কৰোঁ এতিয়া কি কৰোঁ এতিয়া আথয়েক এতিয়া ক'ত পালে ঘৰত পাইলট এফালে ভামিয়া উঠা ট্ৰেক্টৰত ধৰ পাইলট দেউতা চাইকেল চলাব নাজানে নেকি চৰি চৰি দুখ পালা নেকি নাই পোৱা ভাল লাগিছে ক'ৰ পৰা জানো মৰিবলৈ আহে অ' বা তই ইয়াতে কি কৰিছ নাই কাৰোবাক বিচাৰি ফুৰিছা যেন পাইছো এইজনী হাঁহিব নালাগে বল এতিয়া বল এক্সকিউজ মি আপুনি জুৰি ঘৰটো চিনি পায় নেকি জুৰিৰ ঘৰ সেইটো যে দেখিছে সেইটোৱে জুৰিৰ ঘৰ থেংকছ যাব এনেই বিচাৰি বিচাৰি মোৰ মূল্যৱান সময়বোৰ নষ্ট কৰিলো লোকৰ চাগে খবৰেই নাই মাজনী এওঁ তোলে ৰৈ আছে তুমি আপুনি বহকচোন মোৰ ছোৱালীজনী তেনেকুৱা আপুনি ৰূপম মা যোৱাচোন চাহ বনোৱাগে এয়া ৰূপম দা বহকচোন যাদু আছে তোমাৰ সান্নিধ্যত হালধীয়া স্মৃতিবোৰ সেউজীয়া হয় বুকুত বাজি উঠে গৰখীয়া বাঁহী জীপাল হৈ উঠে নিৰ্বিকাৰ হৃদয় গুণগুণাই আহে প্ৰেমৰ আহিন উৎসৱ
ক্ষণে তুমি অপৰূপা তুমি অনুপমা তুমি বুকুৰ আচল উৰুৱালে দেশৰ দৰে থাকিব জোন তৰা পৰিসৰ নাচিমামি আকুৱালি মুখৰিত গানৰ তালে তালে তুমি অপৰূপা তুমি অনুপমা তুমি বুকুৰ আচল উৰুৱালে কি সঁচা গুড ভেৰি গুড মই জানিছিলোঁ ৰূপ এইবাৰ তোমাৰ ছোৱালী পচন্দ হ'বই নাই নাই তুমি এই বিষয়ে চিন্তা কৰিব নালাগে তুমি মুঠৰ ওপৰত সোনকালে ঘৰলৈ ঘূৰি আহা নাই নাই আমি দুয়ো গৈ এমাহৰ ভিতৰত বিয়া ঠিক কৰি আহিম নাই নাই তুমি নাই নাই হ'ব হ'ব ঠিক আছে ঠিক আছে ঠিক আছে শুনিছা আমাৰ ৰূপৰ ছোৱালী পচন্দ হৈ গ'ল কি সঁচা কি হ'ল মানে এইমাত্ৰ খবৰ পালো ৰূপৰ বোলে ছোৱালী পচন্দ হৈ গ'ল কি সঁচাই বিয়া কেতিয়ালৈ বিয়া অহা মাহতে পাতিব বোলে তাক কিন্তু মানিব লাগিব দেই কিয় কিয় মানে একো এটা নজনাকৈ কি যে ছোৱালীজনী বিচাৰি উলিয়াইছে মই কোৱা কথা নুশুন কি বেটা অজলা টেঙৰ মুখত নেদেখুৱাই তলে তলে আমাতকৈ আৰু ওপৰত বেছি দেৰি কৰিব নালাগে বুজিছ বাকীবোৰক ঠিক আছে ঠিক আছে বল ব'লা মোৰ যে ঘৰত ইমান কাম পৰি আছে কামটো থাকিবই বিয়া পতা মানুহ যেতিয়া কিয় ধৰিত্ৰী স্কুলৰ পৰা আহিলি জুৰি বিয়া পাতিছ বোলে আপুনি ক'ত খবৰ পালে খুৰা জানো দে সেইবিলাক কথা লুকাই নাথাকে পিছে চহৰলৈ গৈ কিন্তু আমাক পাহৰি নাযাবি মই তেনেকুৱা ছোৱালী নহয় খুৰা নাই নাই ধেমালিহে কৰিছো হা ভাগিন কি হ'ল কৰবালৈ যাম ক'ত যোৱা হ'ল কৰবাত থিয়েটাৰ মামা কি হ'ল কৰবাত যাব মনে
মনে মনে থাকাহে সদায় এনেকে শুই বহি থাকিবা নেকি অ' কিবা এটা কৰা আজি আইতা ককা আছে কাৰণে খুৱাই বৈ আছে পিছলৈ কি কৰিবা কথাটো নভবা নহয় হ'ব দে কিবা এটা কৰিব লাগিব আগতে তোৰ বিয়াখন হৈ যাওক তাৰপিছত মোৰো বিয়া পাতি আপ টু ডেট হৈ ল'ম নহ'লে দুদিন পিছত যেতিয়া তোৰ ল'ৰা ছোৱালীয়ে যেতিয়া মোক অ' ককা বুলি মাতিব সেইটো আৰু বৰ বেলেগ ধৰণৰ লাজ লগা আপ টু ডেট হ'ব সঁচাকৈ কৈছানে সঁচাই কৈছোঁ কিন্তু ভাগিন বিয়া কিন্তু ধুমধামেৰে পাতিব লাগিব তুমি চিন্তা নকৰিবা মামা তুমি কোৱাৰ দৰে তোমাৰ বিয়া একেবাৰে আপ টু ডেট হ'ব তেনেহ'লে সিদ্ধান্ত হ'ল এইবাৰ আমি মিলনপুৰত ভাল সাংস্কৃতিক সন্ধিয়া এখন পাতিম আৰু এজন ভাল আৰ্টিষ্ট মাতিম আৰে ভাই ভাল আৰ্টিষ্টটো মাতিবই লাগিব নহ'লে ফাংচন কোনে চাব আহিব পিছে কাক মাতিম বুলি ভাবিছ কিয় কুমাৰ ৰূপম হওক কুমাৰ ৰূপম ঐ টাইগাৰ বেণ্ডৰ নেকি অঁ পিছে কণ্টেক্ট কেনেকৈ কৰিবি মোবাইল নম্বৰ আছে তই হয়তো গমেই নাপাৱ আমাৰ গাঁৱৰ জুৰি অঁ জুৰিক তেওঁ বিয়া কৰাব নহয় আমাৰ পোনাদাৰ ভাগিন তেওঁতো ইয়াতে আছে আমি কাইলৈ আটায়ে গৈ তেওঁক লগ কৰিম তেনেহ'লে টাইগাৰ মিউজিক বেণ্ডৰ মেইন ছিংগাৰজন আমাৰ হ'বলগীয়া ভিনিহিদেউ হয় নেকি সঁচাকৈয়ে ফাংচনখন হ'লে কিমান যে ভাল লাগিব নহয় ঐ তেতিয়াহ'লে এতিয়া যুঁজা আৰম্ভ কৰাৰহে কথা নে কি ক বাকীখিনি পোনাদাৰ ওপৰত ভাগিন তই ইয়াতে আছ মই আকৌ বিচাৰি ফুৰিছো কৰ প্ৰেক্টিচ কৰ ঐ গাঁৱৰ ল'ৰাবিলাকে কিন্তু জোৰ দি ধৰিছে দেই তই কিন্তু উল্টা পুল্টা নকৰিবি কিন্তু মামা বিয়াৰ আগত জানো এইখন গাঁৱলৈ মই প্ৰগ্ৰেম কৰিবলৈ আহিম মই সেইবিলাক একো নাজানো দেই তই গান গাৱ বুলি গাঁৱত ইতিমধ্যে সকলোৱে গম পাই গৈছে আৰু এতিয়া মোৰ মান সন্মানৰ কুৱেশ্যন আছে বুজিছন তই যদি প্ৰগ্ৰেম কৰ এইখন গাঁৱত মই আৰু আপ টু ডেট হৈ যাম বজা বঢ়িয়া আৰে আমি যেতিয়া প্ৰগ্ৰেম কৰিম তাৰ লেভেলেই বেলেগ হ'বতো পিছে প্ৰগ্ৰেমটো ফাইনেল হ'লনে নাই সি কোৱা মতে ফাইনেল মামাই মোক ফোন কৰিছিল প্ৰথমতে সি নকৰোঁ বুলিয়ে কৈছিল পিছত মামাই জোৰ কৰা দেখি সি কৰিম বুলি ক'লে পিছে পইচা পাতিৰ কথা কৈছেনে নাই এইটো প্ৰগ্ৰেমত খেপ মিলিব বুলি নাভাবিবি সকলোবোৰ মামাৰ ওপৰতে নিৰ্ভৰ কৰিছে তই জানো মামাক পইচাৰ কথা ক'ব পাৰিবি হ'লেও আমাৰ অহা যোৱা খৰচটো ওলাব লাগিব সেইটো বাৰু হ'ব টেনশ্যন নাই কামটো কৰি লওঁ দিনবোৰ যিমানেই গৈ আছে মনৰ যন্ত্ৰণাও বাঢ়ি গৈ আছে যন্ত্ৰণা এই মোৰ লগত তুমি সুখী নহ'বা জানো মই সেইটো কোৱা নাই নহয় তেনেহ'লে নহয় মানে মা আৰু ভণ্টিক এৰি যাবলৈ বৰ দুখ লাগিব দুখ নকৰিবা তোমাৰ দুখবোৰ আপোন কৰিবলৈ মোৰ বুকুত এখন পথাৰ আছে সেউজীয়া পথাৰ আৰু সেই পথাৰৰ মাজেদি পাৰ হৈ গৈছে এখন নৈ মোৰ গানৰ নৈ তাত মই তোমাক উটুৱাই দিম মোৰ সেই সপোনৰ নৈখনৰ মাজেদি তাত তুমি কুশলে থাকিবা তোমাৰ মা আৰু ভণ্টি বাহ তুমি ইমান ৰোমান্টিক হৈ গলা যে আৰু তুমি ট্ৰেজেডি ফালি আছা যে চোৱা সৌখন গৰু গাড়ী আজিকালি গৰু গাড়ী দেখিবলৈ নাই আজি তোমাক গৰু গাড়ীত উঠাই গোটেই গাঁওখন ঘূৰাম বলা এই ৰবা গৰু গাড়ী চৈ দিয়া গৰু গাড়ী লৈ আহিম গৈ কই নাহাজেৰে বহি ৰবা মাহালধি
গাড়ী লৈ আহিম গৈ কইনা সাজেৰে খহিৰবা মাহালধি খহিৰবা মাহালধি দিব আমাৰ বোপায়ে পেৰাতে ৰাখিছে সোণা কহাৰৰে পৰা লোটা কাঁহী বাতি কাপোৰ কিনিলে এমোনা আঙুলি মূৰতে দিন গণি গণি আঙুলি মূৰতে দিন গণি গণি পাতিব এবেলি মোৰ বিয়া তুমিয়ে হবা জানো মোৰ প্ৰিয়া ধুৱাব সজাব দৰা মানুহে ভৰিব ৰভা ৰাতি 12 বজাত ওলাম গৈ মৰমী উৰণিৰ ফাকেৰে চাবা কপালৰে শিৰলো জিলিকিব কপালৰে শিৰলো জিলিকিব আকাশৰে জোন বেলি তৰা মৰমে ধুৱাব দুটি দেহা গৰু গাড়ী চৈ দিয়া গৰু গাড়ী লৈ আহিম গৈ কইনা সাজেৰে খহিৰবা মাহালধি খহিৰবা মাহালধি তই যাবলৈ ওলালি অনাৰ পৰিৱৰ্তন দেখি মই একেবাৰে আচৰিত হৈছোঁ দেই নাজানো তই তাক কি যাদু কৰিবি তই অহাৰ পৰাই দেখিছোঁ সি একেবাৰে পৰিৱৰ্তন হৈ গৈছে মই একো কৰা নাই ককা মানুহ পৰিৱেশৰ দাগ পৰিৱেশ পৰিস্থিতিয়ে মানুহক সলনি হ'বলৈ বাধ্য কৰে মামাৰো সেয়াই হ'ল কিন্তু এতিয়াৰ পৰা মামা NTGB হৈ নাথাকে এতিয়াৰ পৰা মামা হ'ব ICBM মানে কিয় আইচাই ব্যয় কৰা মানুহ তই দেখিছোঁ মোতকৈ ওপৰত গুচি গলি দেই ভাগেন তই ওলালি ঠিকে আছে দে মই হাত মুখখিনি ধুই আহোঁ তোক মই আগুৱাই থৈ আহিম ৰূপ মাৰক কবি আমি ইয়াত ভালে আছোঁ আৰু বিয়াৰ তাৰিখ ঠিক কৰিবলৈ সোনকালে অহাৰ কথা ক'ব হ'ব এতিয়া বিয়াখন বেছি দেৰি কৰিব নালাগে বিহুৰ আগে আগে শেষ কৰিব পাৰিলেই ভাল দেউতাই কোৱা মতেতো এমাহৰ ভিতৰতে হ'ব লাগে ভাগিন হ'লনে দেৰি নকৰোঁ সেইফালে বাছ নাপাবি হ'ব আহিছোঁ আইতা যা বোপাই এইকেইদিন তই আছিলি ঘৰখন ধৰি আছিলে আজিৰ পৰাহে সুজা আহোঁ আইতা বোপাই বেগটো দে সাৱধানে যাবি গৈ আহি খবৰ দিবি আহোঁ ককা আইতা আহোঁ যা আহিছোঁ দেখিলি ভাগিন আজি যে কাম কৰিলোঁ
বুঢ়াৰ দিল খুচ এণ্টি যাবি বুলি কয় মোক আপোনাৰ কথা ভাবিলে এণ্টি যাবি হয় নেকি মানুহ মামা মামা অলপ ৰোৱা মই তৎক্ষণাত জুইক মাত দি থৈ আহোঁ হয় নেকি যা এইটো লোৱা সোনকালে আহিবি বাছ আহিবই ফোন কৰি থাকিবা তোমাক ফোন নকৰাকৈ যেন থাকিব পাৰিম কিবা ক'বা বুকুৰ ভিতৰত এসাগৰ এমোনা ভাল পোৱাৰ আশা পুহি ৰাখিছো কেৱল তোমাৰ বাবে আৰু সেই ভাল পোৱা ৰঙীন ৰুমাল লৈ মই আহি আছোঁ মোৰ মা দেউতাৰ সৈতে এই দুই এদিনতে আহোঁ দিয়া মামা ৰৈ আছে নাকান্দিবা তুমি দিন ৰাতি মোৰ বাবে বৰ কষ্টকৰ হ'ব ৰূপ মই জানো ভিনদেউ পাটত যাওঁতে আকৌ ছোৱালীৰ লগত চিনাকি নহ'ব দেই এইজনী ঐ প্ৰগ্ৰেম লৈ আৰু বেছি দিন নাই কালেকশ্যন কৰিব লাগিছিল নহয় কালেকশ্যন হৈ যাব হৈ যাওঁ বুলি ক'লে নহ'ব নহয় আগতে হ'লে কিন্তু মই এবাৰ নাই দেই মানে মানে আৰু কি প্ৰথমতে চবে হ'ব বুলিয়েই কয় শেষলৈকে কিন্তু কাৰো খবৰ নাই ঠিকেই কৈছোঁ এইবাৰ আমি সকলোৱে চিৰিয়াছলি কাম কৰিব লাগিব তহঁতে মিছাতে টেনশ্যন লৈ আছ ৰাইজে নখ জোকাৰিলে নৈবই সকলোৱে সহায় কৰিব নহয় সেইটো পোনাদা অঁ তো পোনাদা পোনাদা চাওঁ এইফালে আছোন হয় পোনাদা ভাগিনক কথাটো ক'লিনে হ'লো মানে একদম পাক্কা পইচা পাতিৰ কথা তহঁতে চিন্তা কৰিব নালাগে আফটাৰ অল মোৰ ভাগিনটো মই মেনেজ কৰিম হা মুঠতে গাঁৱত এইবাৰ টাইগাৰ মিউজিক বেণ্ড বাজিবই লাগিব আৰু এটা কথা ষ্টেজখন কিন্তু আপ টু ডেট হ'ব লাগিব দেই কথা আছে আহোঁ দে লাইভ টেলিকাষ্ট হ'ব দেই দেখিলি মই কোৱা নাই তহঁতে টেনশ্যন ল'ব নালাগে বুলি এটা কাম কৰোঁ সকলোকে ফোন কৰি জনাই ঠিক আছে হেল্ল' ৰূপ হেল্ল' কি চেঞ্চ নাই ঐ কি হ'ল ৰূপৰ এক্সিডেণ্ট হৈছে ক'ত আছে হস্পিটেলত বল মাইতো নাকান্দিবি ভাগিনৰ একো নহয় সি সংগীত চৰ্চা কৰা মানুহ যি সংগীতে সৰগৰ দেৱতাসকলক মুগ্ধ কৰে তেওঁলোকে তাক চাই আছে নহয় একো নহয়
ইমান অন্যায় তেওঁলোকে নকৰে মাই ভাগিনৰ একো নহয় মা এতিয়া কি হ'ব কি হয় ক'ব পৰা নাই তাইৰ ভাগ্যতো এয়াহে লিখা আছিল নে ডক্টৰ চিন্তা কৰিব নালাগে অপাৰেশ্যনটো ছাকচেছ হৈছে কিন্তু ডক্টৰ তেওঁ হয়তো কেতিয়াও কথা ক'ব নোৱাৰিব হোৱাট তেওঁৰ ব্ৰেইনত যিটো স্পীচ চেণ্টাৰ আছে মানুহৰ কথা কোৱা চেণ্টাৰ সেই চেণ্টাৰটো তেওঁ বৰ বেয়াকৈ আঘাত পাইছে উন্নত চিকিৎসা কৰিলে হয়তো ঠিক হ'ব পাৰে কিন্তু মই গেৰাণ্টি দিব নোৱাৰিম আপোনালোকে পিছত স্পীচ থেৰাপি ব্যৱহাৰ কৰি চাব পাৰে অ'কে ডক্টৰ অ' আপোনাৰ অ' তই যে এনেকৈ দোকান দি আপ টু ডেট হৈ বহি থাকিবি মই ভবাই নাছিলোঁ ভবা ময়ো নাছিলোঁ ভাগিনৰ এক্সিডেণ্টৰ পিছত ক'তো মনটো ভালকৈ বহাবই পৰা নাছিলোঁ সেইকাৰণে ভাবিলোঁ দোকানতে বহি অলপ ব্যস্ত হওঁ চাওঁচোন কিমান দিনলৈ ব্যস্ত হ'ব পাৰোঁ লাভ হওক বা নহওক ঘৰৰ মানুহে অন্ততঃ মই কিবা এটা কৰা বুলি মনত শান্তি পাওঁ আৰু বেচেৰা ৰূপ সি কিবা খাইছেনে নাই খোৱা
তই আজি সোনকালে আহিলি যে? নাই, ক্লাছ কৰিবলৈ মনেই নগ'ল। মই বুজিছোঁ তোৰ মনৰ কথা, কিন্তু বা মা ঘৰত আছেনে? নাই, নামঘৰলৈ গৈছে। ব'ল চাহ একাপ খাই ল'বি। তই এনেকৈ থাকিলে নহ'ব মাজনী। এতিয়া তই অলপ সহজ হ'বলৈ চেষ্টা কৰ। তই পাৰিবি মাজনী, তই পাৰিবি। বৰদেউতা, দেহৰ আচুৰ সহ্য কৰিব পাৰি, কিন্তু মনৰ আচুৰ সহ্য কৰাটো বৰ টান। তই পাৰিবি মাজনী, তোৰ ধৈৰ্য শক্তি আছে। সৰু সৰু ল'ৰা ছোৱালীক পঢ়োৱাটো তই যেনেকৈ ধৈৰ্য ধৰ, এই কামটোতো তই পাৰিবি। মই হাৰি গৈছো বৰদেউতা। তই হাৰিব নোৱাৰ মাজনী। মাজনী, বৰদেউতাৰ কথাই মোৰ কথা। তই ৰূপমক পাহৰি যাবলৈ চেষ্টা কৰ। মাজনী, ডাঙৰ জোৱাই আহি মোক মা বুলি মাতিলে মোৰ কিমান ভাল লাগিলেহেঁতেন। যেতিয়া ডাঙৰ জোৱাই আহি মোক ইংগিতেৰে কথা ক'ব, তেতিয়া মোৰ কেনেকুৱা লাগিব। পংগু ল'ৰা এজনক তোক গোটাই দি মই কি শান্তিত থাকিম। মাৰক তই ভুল নুবুজিবি মাজনী। মাৰৰ কথাৰ অৰ্থ তই এতিয়াই নুবুজিবি। যেতিয়া তই মা হবি, তেতিয়া তই মাৰৰ কথাৰ অৰ্থ বুজিবি। বৰদেউতা, ৰূপ, তুমি চিন্তা নকৰিবা, মই কালি ৰূপক ইয়ালৈ লৈ আহিম। মই আপোনাক বহুত বিশ্বাস কৰিহে কথাখিনি কৈছোঁ। মই তোমাৰ চিটুৱেশ্যনটো ৰিয়েলাইজ কৰিব পাৰিছোঁ। তুমি ৰূপক যেনেকৈ বিশ্বাস কৰা, মোকো কৰিব পাৰা। যিকোনো পৰিস্থিতিতে মই তোমাৰ লগত আছোঁ। ৰূপ অবিহনে মই জীয়াই থাকিব নোৱাৰিম কুলদীপ দা। তুমি মিছাতে চিন্তা কৰিছা, মই তোমাক কথা দিলোঁ।
যা আকৌ যা